কয় মোৰ হেনো কিবা হৈছে মই হেনো অকলে অকলে কথা পাতি থাকো এইবোৰ মিছা কথা মা সকলোৱে মিছা পাতিছে সেই আছো তনয়া আছে মই অকলে অকলে নহয় তনয়াৰ লগতহে কথা পাতি থাকো ন এইফালে আহাচোন মা কোন আহিছে চোৱা আইতা আৰু মাহী আহিছে আহাচোন মা নাহো বৰ দুষ্ট হৈছে জানানে মা একেবাৰে কথা নুশুনে পঢ়িবলৈও দিছো নপঢ়ে কি যে হ'ব নহয় ছোৱালীজনীৰ লগত আহাচোন বা একেবাৰে তোৰ দৰেই হৈছে পঢ়িব নিবিচাৰে তইহে চম্ভালিব পাৰিবি তাই মইতো একেবাৰে নোৱাৰা হৈছো নপঢ়েও আহাচোন মা আইতাহঁতক মাত দিয়া আহি উফ ৰাম চোৱাচোন তাই যে হিয়া কলৈ যাৱ তই হিয়া হিয়া কলৈ গলি হিয়া মা হিয়া গুচি গ'ল যে কি হ'ল ৰাধা তই কিয় এনেকুৱা কৰি আছ মা কি হৈছে তোৰ মই তোক এনেকৈ চাই থাকিব নোৱাৰো কি হৈছে মা মা কি হৈছে তোমাৰ চাও চাও তুমি কান্দিছা কিয় মা মা কি হৈছে হা নাকান্দিবাচোন নাকান্দিবা তনয়া চোৱাচোন আইতাই কেনেকে কান্দি আছে নাকান্দিবাচোন মা হিয়া মই বাৰ অৱস্থাটো একেবাৰে চাই থাকিব পৰা নাই কেনেকুৱা কৰিব ধৰিছে তাই কিয় এনেকুৱা হৈছে বাৰ লগত নাকান্দিবাচোন চাবা সকলো ঠিক হৈ যাব অলপ ধৈৰ্য ধৰা আৰু চোৱা কাইলৈৰ পৰা ৰাধাৰ চিকিৎসা আৰম্ভ হ'ব নহয় চাবা ৰাধা সোনকালে সুস্থ হৈ উঠিব সঁচাইনে মোক মোৰ আগৰ বাজনী লাগে সঁচাকৈ ভগৱানক প্ৰাৰ্থনা কৰিবা হিয়া মোৰ বিশ্বাস চাবা আমাৰ ৰাধা সোনকালে সুস্থ হৈ উঠিব দেউতা মই বাহঁতৰ ঘৰত আহিছো মাৰ লগত আহিছো মায়ে ফোন কৰিছিল মই গৈ আছো দিয়া দিয়া ৰাখিছো তুমি কেতিয়া আহিলা অলপ সময় হ'ল মাও আহিছে বায়ে দেখোন স্বীকাৰে কৰা নাই তনয়া যে বাৰ মনৰ কল্পনা বেয়াৰ মাজতো এটা ভাল খবৰ যে ৰাধাৰ মাক আহিছে আপুনি কি ভাবে মা ৰাধাৰ মাক সঁচাকে সলনি হৈছেনে হয়তো এয়া খন্তেকীয়া পৰিৱৰ্তন হ'ব পাৰে ৰাধা অসুস্থ হোৱাৰ বাবে মাকে অলপ সময়ৰ বাবে নিজৰ জেদ পাহৰিছে কিন্তু কাৰণ যিয়েই নহওক কিয় তেখেত যে আমাৰ ঘৰলৈ আহিছে সেয়াই যথেষ্ট সেইটো পিছে হয় বাৰু দেউতা ক'ত গ'ল কাজলৰ বিয়াৰ মানুহ মাতিবলৈ গৈছে ঘৰৰ সমস্যা থাকিলেও কাজলৰ প্ৰতিওতো আমাৰ দায়িত্ব আছে পিছে কাজলে কথাবোৰ গম পায় নে নাপায় নাই
এইখিনি সময়ত তাইক এইবোৰ কথা কৈ আমনি দিয়াটো উচিত হ'ব জানো? হ'লেও মা, ৰাধাৰ বান্ধৱী হিচাপে তাইক কথাবোৰ জনাব লাগিছিল। তুমি কলৈ গৈছিলা? দেউতাৰ বন্ধু এজনৰ ছোৱালী সাইকিয়াট্ৰিষ্ট, তেওঁক লগ কৰি আহিলো। কি ক'লে তেখেতে? কাইলৈৰ পৰা আৰম্ভ কৰিব চিকিৎসা। এইফালেতো চব ঠিকে আছে বৰমা। পিছে ৰাধাৰ কি হৈছে? আজি ফোন কৰি মোক অদ্ভুত কথা কিছুমান কৈ আছিলে। তনয়াক দেখে হেনো তাই। মোৰ মাৰ অৱস্থাটো চাই থাকিব পৰা নাই দেউতা। সব ঠিক হৈ যাব। তো এনেকে ভাঙি পৰিলে কেনেকে হ'ব? বহুত দায়িত্ব আছে তোৰ। দায়িত্বৰ পৰা পলালে কেনেকে হ'ব? সকলো মোৰ ভুলৰ বাবে হৈছে। মোৰ অভিশাপ লাগিছে তাইৰ গাত। মই কৈছিলো তোমাৰ লগত বিয়া হৈ তাই কেতিয়াও সুখী হ'ব নোৱাৰিব। কি ক'ম মা মই? কোন মাকে এনেকুৱা কথা ক'ব পাৰে? ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে। মোক শাস্তি দিয়ক ভগৱানে। শাস্তি দিয়ক ভগৱানে। কাজল, মই পাগলী হৈছো নেকি বাৰু? সঁচা কথা কচোন। মই হেনো তনয়াক দেখা পাওঁ মোৰ কল্পনাতে, আৰু অকলে অকলে কথাও পাতি থাকো। কাজল, ভালে আছ? মই যাম ৰ এদিন তহঁতৰ ঘৰলৈ বিয়াৰ খবৰ ল'বলৈ। চব ভালে ভালে হৈ গৈ আছে ন? এইফালেতো চব ঠিকে আছে বৰমা। পিছে ৰাধাৰ কি হৈছে? আজি ফোন কৰি মোক অদ্ভুত কথা কিছুমান কৈ আছিলে। তনয়াক দেখে হেনো তাই। নকবি আৰু, বৰ দুখ লগা হৈছেও। তহঁত ঘৰৰ মানুহ বুলিহে কথাটো কওঁ। বাহিৰৰ মানুহৰ আগত কিন্তু কথাবোৰ উলিয়াবি। এনেকে কান্দি আছো কিয় কচোন? এনেকে কান্দি থাকিলে কেনেকে হ'ব ক? মই আগৰ পৰা এনেকুৱা দেখোন। মোৰ মাৰ অৱস্থাটো
নিদিলে কেনেকে হ'ব? বহুত দায়িত্ব আছে তোৰ। দায়িত্বৰ পৰা পলালে কেনেকৈ হ'ব? তুমি দেখিলেতো তুমিও দুখ পালা হয়। মোৰ বহুত ভয় লাগিছে দেউতা। বাৰ লগত এনেকুৱা কিয় হৈ আছে? বুজিছো, সময়বোৰ যথেষ্ট কঠিন, কিন্তু প্ৰত্যেক মানুহৰ জীৱনলৈ এনেকুৱা এটা সময় আহে, সেই সময়বোৰে আমাৰ ধৈৰ্যৰ পৰীক্ষা লয়। ইমান পৰীক্ষা লয় আৰু বাৰ। আৰু তই কিয় গুচি আহিলি? মই সহ্য কৰিব নোৱাৰিলো, সেইবাবে গুচি আহিলো। আৰু মই সহ্য কৰিব নোৱাৰো দেউতা, মোৰ আৰু ধৈৰ্য নাই। এতিয়া আৰু বেলেগ উপায় নাই বুজিছো। ডক্তৰক দেখুৱাব লাগিব। মই ঋষিৰ লগত কথা পাতিম। নাই, মই নিজে যাব লাগিব। তই এটা কাম কৰিবি, তই ঘৰতে থাক, মই এবাৰ গৈ আহোঁ। তুমি দেখোন বিয়া বুলি কাজলৰ ঘৰলৈ এবাৰ যোৱা নাই। কাইলৈ গৈ আহিবা এবাৰ। আপুনি নথকাৰ অৱস্থাত আজি কি ঘটি গ'ল ঘৰত জানেনে? কি ঘটিছেনো? ছাৰ, আজি 9 বজাত মিটিংখন আছিল যে, তাকে মনত পেলাই দিবলৈ ফোন কৰিছিলোঁ। তুমি চম্ভালা প্ৰবাল, মই যাব নোৱাৰিম। কিয় ছাৰ? প্ৰবাল, ৰাধাৰ গাটো অলপ ভাল নহয়। গুড মৰ্ণিং। গুড মৰ্ণিং। লওক, দিয়া। বৰ ভাগৰ লাগিছে। ইয়াত মানুহ মতা ইমান সহজ কথা নহয়। গাঁৱৰ মানুহবোৰে আমি দুই ভাই ককাই কিমান বছৰৰ মূৰত দেখি কি যে ভাল পাইছে। এই তুমি দেখোন বিয়া বুলি কাজলৰ ঘৰলৈ এবাৰ যোৱা নাই। কাইলৈ গৈ আহিবা এবাৰ। আপুনি নথকাৰ অৱস্থাত আজি কি ঘটি গ'ল ঘৰত জানেনে? কি ঘটিছেনো? কি কোৱাহে? মই ঋষিক সংযুক্তাৰ লগত যোগাযোগ কৰিবলৈ দিছোঁ। সোনকালে যদি চিকিৎসা নাপায়, কথাটো অলপ বেয়াৰ ফালে যাব পাৰে। ঠিকেই কৈছা। ইফালে কাজলেও ফোন কৰি সুধিছিল কি হৈছে ৰাধাৰ। তুমি কি ক'লা? কি ক'ম আৰু, মই সঁচা কথাই কৈছোঁ। কাকো ক'বলৈ মানা কৰিছোঁ। মিছাতে মানুহে কথাবোৰ বঢ়াবহে। মোৰ যে বৰ ভয় লাগিছে জানেনে? ভাল হ'ব দিয়া। ভগৱানৰ ওপৰত ভৰসা ৰাখা। সেয়াই যাতে হয় ভগৱান। ছাৰ, আজি 9 বজাত মিটিংখন আছিল যে, তাকে মনত পেলাই দিবলৈ ফোন কৰিছিলোঁ। তুমি চম্ভালা প্ৰবাল, মই যাব নোৱাৰিম। কিয় ছাৰ? প্ৰবাল, ৰাধাৰ গাটো অলপ ভাল নহয়। তাই সুস্থ হোৱাৰ পাছতহে মই অফিচ যাম। ঠিক আছে বাৰু, হ'ব। গুড মৰ্ণিং। গুড মৰ্ণিং। কোৱা।
বছৰেই হ'ল। অ' ৰাধা ক'ত? তেওঁ আছে চাগে ৰুমতে, মই এবাৰ চাই আহিম। বহাচোন।